हेलो गाइस, कैसन बा? मैं हूं आपका मास किंग, नॉर्थ ईस्ट का छोरा, बोलो অসমীয়া লৰা। এতিয়া ইলেকশন আহিলে চলি আছে আৰু গুচি যাব, কিন্তু ইয়াৰ মাজতে যতে যাও তাতে অকল এটাই বস্তু দেখিবলৈ পাও, খেলা হবে কাকা, খেলা হবে। আরে কি খেলা হব? কোনে কোনে খেলিব? কোনবা কবা মোক? ময়ো তো খেলিবলৈ ভাল পাওঁ। পিছে এইবোৰ ইনডোৰ খেলা নে আউটডোৰ খেলা? দিমাগ দহি বনা দিয়া বেহেনচো। বুঢ়া বুঢ়ী ডেকা গাভৰু সকলোৱে একে কথাই কৈছে, খেলা 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 হবে। খেলা হবে কিনা? খেলা হবে। খেলা মানে কি? আসুন না, হয়ে যাক একটা খেলা। বার খেলা হবে, খেলা হবে, খেলা হবে। এই খেলার কি কোনো এইজ বার নাই নেকি? হুইল চেয়াৰত যি বহি আছে সিও কৈছে খেলা হবে। খেলা হবে তো, খেলতে হবে তো। আরে তার মানে ইটোৱে বয়স যিমানে নহওক তোমার ভৰি ভাল থাকক বা না থাকক, খেলা তো হবে। বারবারই আপনাকে খেলা হবে বলতে দেখা গেছে। খেলা হবে এটা আমার প্রশ্ন না, এটা প্রত্যেক জনগণের প্রশ্ন, কার সাথে কার খেলা হবে। ভয়ঙ্কর খেলা হবে। এখনো বলছি খেলা হবে, দরকার তুমি তোমার সঙ্গে খেলতে পারো, খেলবে? খেলাতে অসুবিধা কি আছে? একসঙ্গে তো খেলা যেতে পারে। मेरी माँ की माँ का चुदिया क्या हो गया? সেই যি কি নহওক, এই খেলা হবে শ্লোগানে কিন্তু আমাৰ চাৰিওফালে মজাৰ প্ৰভাৱ পেলাইছে। খেলপথাৰত মায়ে লাঠি লৈ আহিলে যিসকল পোৱালীয়ে আগত পলাইছিলে তেওঁলোকেও এতিয়া ভয় নাপাই কৈছে। একদম কাউৰীৰ হিউমেন ভাৰ্চন, যিসকলে আগত বাথৰুমতো গীত গাবলৈ কনফিডেন্স পোৱা নাছিলে, স্কুলৰ প্ৰাৰ্থনা লাইনত থিয় হৈ যিসকলে প্ৰেয়াৰ নকৰি কেৱল মাত্ৰ সৰস্বতী দেৱীৰ ভয়ৰ কাৰণে লিপচিং কৰিছিলে, তেওঁলোকেও এতিয়া অভাৰ কনফিডেন্সত মিউজিক ভিডিঅ' বনাইছে। চলবে না আর ধান্দাবাজি, এসে গেল নুরি জ্যোতি, থাকবে না আর হিন্দু মুসলিম, এসো বন্ধু খেলা হবে। কয় মুরব্বীর সাথে নিয়ে টাকা জোয়ান এগিয়ে আসো, চাচা চাচি মাঠে নামো, খেলা 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 হবে। মাত্ৰ কি এইটোৱে? না না না, চন 2020ত ৱৰ্ল্ড গেমৰ মেইন অফ দ্য চিৰিজ সেই কৰোণা ভাইৰাছ, যি ভেকচিন অহাৰ পিছত বেক পেক কৰি চাইনাৰ ৰিটাৰ্ণ টিকেট কৰি লৈছিলে, সিও বোলে খেলা হবে শুনি ৰখি গৈছে। আৰে খেলা হব, তেন্তেতো ময়ো খেলিম। কোনোমতাই মই নেযাওঁ। এতিয়াই টিকেটটো কেঞ্চেল কৰ, নহ'লেতো ৰিফাণ্ড নাপাম। এতিয়া মই ডাবল এনাৰ্জিত ফিল্ডত নামিম। তো বুজি পালা কিয় কৰোণাৰ ছেকেণ্ড ফেজ আহিছে? চ' তোমালোকে যিয়ে খেলা নেখেলা, প্ৰটেকশ্যন কিন্তু জৰুৰী। আৰে মাস্কৰ কথা কৈছো। এতিয়াও সেইসকল ইনচেণ্ট হাবস্কা পূজাৰীৰ কথা ক'বলৈ, যি ডাঙৰ হৈ গ'লেও জিঅ' ফৰাকৰ বাচ্চাৰ নিচিনা এটিটিউড কৰে। ওলে বাবালে ঘনে জংগলে যিকোনো ঠাইতে, ইউ ন' হোৱাট আই মিন। যিসকলে বুজিব পৰা নাই, বাবা তোমালোকে কিতাপ পঢ়াগৈ, কাৰণ মোৰ ভিডিঅ' 18+ সকলৰ কাৰণে। আচ্ছা, যিসকলৰ কথা মই এতিয়াই কৈ আছিলো, তেওঁলোকৰ মতে লাভ শব্দৰ মানে এনেকুৱা। लव का मतलब क्या होता है? नहीं जानती हैं? नहीं। लव के मतलब जानते हो क्या होला? क्या होला? LOVE। एल को हिलाकर, ओ को दबाकर, भी में डालकर ई की आवाज आए तो समझिए कि लव हो गया। ইহঁতে তো খেলা হবার মিনিংয়ে চেঞ্জ করে দিলে। হ্যালো, ওই দেখা খেলিবা নাকি? কি খেলিম? আরে ইনডোর গেম। ইনডোর গেম কোনে কোনে খেলিম? আরে সেই গেম খেলিম য'ত মাত্ৰ দুজন প্লেয়াৰ থাকে, দৰ্শক নাথাকিলেই মজা। মই ধৰিবই পৰা নাই কেনে ধৰণৰ খেলবোৰ। আরে সেই গেম খেলিম যিটো মমতা বাইদেউই কৈছে। একটু খেলো না পিং পং, একটু পিং পং খেলো, একটু ডিং ডং খেলো, অনেক কিছু আছে। পিং পং ডিং ডং, এইটো আকৌ কেনে ধৰণৰ খেলা? মমতা বাইদেউটো বাদ দিয়া, সেইটোৱে খেলিম কিন্তু হিমু মামাৰ ষ্টাইলত। খেলা হবে, খালি ওই ফুটবলে গোলকিপার থাকবে না, আমি খালি শুট দিয়ে দিব, যতটা সম্ভব অতটা গোল হয়ে যাবে। কি বন্ধুসকল, 14 ফেব্ৰুৱাৰী এই খেলা কি তুমিও খেলিছা? ৰিজাল্ট কি, পাছ নে ফেইল?
সি যি কি নহওক এই খেলা হবে ট্ৰেণ্ডটো কিন্তু আমাক বহুত আমোদ দিছে, বহুত মনোৰঞ্জন কৰিলে। তুমি যিয়ে খেলা নেখেলা, খেলা বা নেখেলা শান্তিপূৰ্ণভাৱে খেলিলেই হয়। যিসকল অলৰেডি ভোট দিছা শাবাছ। চ' খেলা যেতিয়া হ'বই, তোমালোকক মই এটা ভাল খেলাৰ কথা ছাজেষ্ট কৰিব পাৰোঁ, এটা এপ্লিকেশ্যন। সেইটো হৈছে জয়মল, য'ত তোমালোকে ৰিয়েল মানি আৰ্ণ কৰিব পাৰা, লাইক দিছ। ডেছক্ৰিপশ্যনত এপটোৰ ডিটেইলছ দিয়া আছে, তাৰ পৰা তোমালোকে ডাউনলোড আৰু ৰেজিষ্টাৰ কৰিব পাৰা। এইটো খেলিবলৈ প্ৰথমতে তোমালোকৰ অকণমান ৰিচাৰ্জ কৰি ল'ব লাগিব, কিন্তু তুমি তলত দিয়া লিংকত ক্লিক কৰি ৰেজিষ্টাৰ কৰিলেহে বনাছটো পাবা। চ' বি কেয়াৰফুল। খেলটো দিনৰ 3 টাইমছ হয়, মৰ্ণিং, আফটাৰনুন এণ্ড ইভিনিং। আৰু এটা ইম্পৰ্টেণ্ট কথা, তোমালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপতো জইন কৰিব লাগিব, তেতিয়াহে প্ৰিডিকশ্যনবোৰ পাই থাকিবা, তেতিয়াহে খেলিব পাৰিবা। চ' খেলাটো হ'বই। ওই দেখো চাঁদ উঠেছে ফালতু কথা। চাঁদের আলোতে কত বোকা চোদা জুটেছে সো গাইজ আজিৰ কাৰণে ইমানেই। আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগি থাকে, যদি ৰিয়েলি ভাল লাগি থাকে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই মাউচ কিঙক নাপাহৰিব। ছাবস্ক্ৰাইব কিন্তু কৰিবই লাগিব, নহ'লে কিন্তু ঘৰত সোমাই যাম কেলা। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে বাল। नमस्कार। আরে বসুন বসুন, এখন খেলা হবে, বসুন। क्या कैसे है? আপনাদের মেন সমস্যা কি? अपमान किया जा रहा है। এই নেকা কান্না আমি কিন্তু সহ্য করব না। ओ दीदी, जब जरूरत होती है तब तो दीदी दिखती नहीं है। তোমরা এত কথা বলছো কেন ভাই? दीदी आप सुनती भी नहीं हो। এই দাঁড়াও, दीदी, ओ दीदी, পচা ধচা। আপনি আগে দিল্লিতে গিয়ে দিল্লিটা সামলান তো। ये दिल्ली से मुझे पैसा भेजना है, দিচ্ছিস তো মোটে 500 টাকা। 1.25 लाख करोड़ रुपया। সব মিথ্যে কথা ভাও তো। খেলা হবে, आपने खेला खेला। খেলা হবে, খেলা হবে, খেলতে হবে, খেলতে হবে। दीदी आपने काम क्या किया बताओ ना लोगों को। ওটা আমি বলবো না। ओ दीदी, ওং সর্বমঙ্গলা মঙ্গলে শিবে সর্বাত্ম সাধিকে শরণ্যে গৌরী নারায়ণী নমস্তুতে সৃষ্টি স্থিতি বিনাশানং শক্তিভূতে সনাতনী গুণশ্রী গুণময়ী নারায়ণী নমস্তুতে শরণাগত দিনার্থ পরিত্রাণ পরায়ণে সর্বস্বার্থী হরে। কোথায় থেকে পাচ্ছেন? আমি প্রত্যেকটা দিন এই কাজগুলো করি, মনে রাখবেন। আর आपके सामने है। বাঘের বাচ্চা বসে আছি। दीदी যাচ্ছে, আসল পরিবর্তন আছে। কি সুন্দর বাংলা বলছে, ভালো নাট্যকার হতে পারতো ভাই। अपमान मत करिए दीदी, अपमान मत करिए। आप एक काम करो, आप भी रहो, हम भी रहेगा। वंदे मातरम, वंदे, मातरम, जय श्री राम। জয় বাংলা।